ৰ'দে বৰষুণে একেলগে তিতাৰ হেঁপাহেৰে সংস্কৃতিৰ বৰ্ণৈত একেলগ হৈ সেউজীয়া ডিঙা মেলিব খোজা পশ্চিম কলিয়াবৰত এজাক জোনাকীৰ হাতত উপজিছিল 12টা বসন্তৰ পূৰ্বে অমৃত মন্থন শিল্পী সমাজ কলিয়াবৰ। বতাহ বৰষুণ সাফল্য আনন্দ ঘাট প্ৰতিঘাত নেওচি শংকৰী সংস্কৃতি অংকীয়া নাটক পৰিশুদ্ধ ৰূপত অনাগত প্ৰজন্মলৈ বোৱাই নিবৰ বাবে অমৃত মন্থন শিল্পী সমাজৰ অমৃত প্ৰয়াস অব্যাহত আছে নিৰন্তৰ। আপোনাৰ খবৰ আশীষ শুভকামনাত আগবাঢ়ি যোৱাৰ শক্তি প্ৰেৰণা হিচাপে লৈ অমৃত মন্থন শিল্পী সমাজৰ সুন্দৰৰ অমৃতময়ী যাত্ৰাত আপোনাৰ খবৰ সংগে আমাক প্ৰতিপল কৰি ৰাখিছে উজ্জীৱিত। আমি আপোনাৰ খবৰ ওচৰত কৃতজ্ঞ। কৃষ্টিৰ ৰহনেৰে সৃষ্টিৰ বুকুত আমি অমিত বীৰ্য, আমি অমিত বীৰ্য। নামঘৰ মণিকোট চৌঘৰ উজলাই গুৰুৰ গৰিমা গাই কৰোঁ আমি অমৃত মন্থন, কৰোঁ আমি অমৃত মন্থন। আৰিয়া জ্বলাই লওঁ ভকতিৰ পণ, কৰোঁ আমি অমৃত মন্থন। নান্দি ভতিমাই চুমে গগন, ঘন শ্যাম নাচে বাজে কল্যাণ, ঘন শ্যাম নাচে বাজে কল্যাণ। আলস্যৰ পথভেদী অগ্ৰগামী পুৰণি শিপাসাৱতী দহো দিশ বিয়পাই ছটিয়াম সুবাস আমি অনুপম সংস্কৃতি, অনুপম সংস্কৃতি। মুকুতি মংগল শুনা শুনা সাধুজন, নৱনীত অমিয়া মাধুৰী। পৰি হৰি ভেদাভেদ মায়াময় পৰিচ্ছেদ, সচ্চিদানন্দ হওক আমাৰ বিবেক, সচ্চিদানন্দ হওক আমাৰ